দ্য বাৰাণসী কনভেনশ্যন চেণ্টাৰ বাৰাণসী আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ। আচলতে কি আছে এই কেন্দ্ৰটিত মোৰ প্ৰথমতে জানিব বহু মন গৈছিলে, কাৰণ নতুনকৈ হৈছে বাৰাণসীত এই কেন্দ্ৰটি। আৰু যেতিয়া মই অলপ ষ্টাডি কৰিলোঁ, তাৰপিছত মই ভাবিলোঁ যে নহয়, মই মোৰ দৰ্শকসকলকো অলপমান জনাই দিওঁ। গতিকে আপুনি আজি জানি লওক এই কেন্দ্ৰটিত কি কি আছে। এটা সম্পূৰ্ণ উৰণীয়া টাৱাৰ আছে, টাৱাৰটো উৰণীয়া, 1200 আসন ক্ষমতা আছে, এটা গেলেৰী আছে আৰু এটা সভাকক্ষ আছে, লগতে 120খন গাড়ীৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা আছে। আচলতে উদ্দেশ্য কি, ইমানখিনি ফেচিলিটি ৰখাৰ উদ্দেশ্য কি, সেইটোহে নিশ্চয় জানিবলৈ মন গৈছে। উদ্দেশ্যটো হৈছে যে বাৰাণসীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মানুহৰ মাজত সামাজিক আৰু সাংস্কৃতিক বাৰ্তালাপৰ সুযোগ প্ৰদান কৰা, আৰু ই মানে পৰ্যটনৰ এটা বহুত ডাঙৰ কেন্দ্ৰ হৈ পৰিব আৰু পৰিছে। গতিকে যদিহে বাৰাণসী আপুনি কেতিয়াবা যায়, এই কেন্দ্ৰটি নোচোৱাকৈ নাহিব। নিশ্চয় ভিডিঅ'টি ভাল পালে, যদি ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।